চাওক মই সদায় টেকন'লজিৰ বিষয়ে ভিডিঅ' বনাওঁ আৰু টেকন'লজিৰ বিষয়ে ভিডিঅ'বিলাক আপলোড দিওঁ, কিন্তু আজি মই কোনো ধৰণৰ টেকন'লজিৰ বিষয়ে ভিডিঅ' আপলোড নিদিওঁ। আজি আমি এওঁলোকৰ বাবে ভালকৈ শুই থাকিব পাৰোঁ, সেইবাবে তেওঁলোক শুই গ'ল। তেওঁলোক ভাৰতীয় ফৌজী আছিল, সেইবাবে তেওঁলোক শ্বহীদ হৈ গ'ল আজি। মই ভাৰতীয় সেনাৰ বিষয়ে কথা পাতিম। তো যোনবিলাক কাশ্মীৰত যোনটো বিস্ফোৰণ হৈ গ'ল সেই বিস্ফোৰণটোৰ বিষয়ে কথা পাতিম। যোনটো বিস্ফোৰণ ঘটিছিল সেই বিস্ফোৰণটো CRPFৰ 40টাতকৈ অধিক দেশৰ সেনা শ্বহীদ হৈ গ'ল। যোনটো কাশ্মীৰত ঘটনাটো ঘটিছিল সেই ঘটনাত আমাৰ ভাৰতীয় শ্বহীদ হ'লে 40টাতকৈ অধিক সেনা। তাৰবাবে মনটো বহুত বেয়া লাগিছে আজি, কাৰণ আজি তেওঁলোকৰ বাবে আমি সদায় শান্তিকৈ শুব পাৰোঁ, শান্তিকৈ ভাত খাব পাৰোঁ। কি লাগিছে, বেয়া লাগিছে, কি ক'ম। এই বিস্ফোৰণটোত ভাৰতীয় সেনা 40টাতকৈ অধিক শ্বহীদ হ'ল। তেওঁলোকৰ পৰিয়ালক যাতে ভগৱানে সুখত ৰাখে, শান্তিকে ৰাখে আৰু বহুত শক্তি দিয়ে যেনে। মই তেওঁলোকৰ পৰিয়ালত চেলুট মাৰিছোঁ। আপোনাৰ অকণমান সময় আছেনে যোনবিলাক শ্বহীদ হ'ল ভাৰতীয় সেনা এবাৰ চেলুট মাৰিবৰ কাৰণে? সেই গাড়ীখনত অধিক মাত্ৰাত IED একোজেন্ট নাম আছিল, সেইবাবে এই ঘটনাটো হ'ল। আপুনি যদি এই ভিডিঅ' চাই আছে আৰু আপুনি যদি সঁচাই এই ভাৰতীয় হয়, তো এই ভিডিঅ'টো সকলো ঠাইতে শ্বেয়াৰ কৰি দিব।